সুখ ত্যাগের নেপেলাম জাবর জুতোর রাজদিনত রাখিম শিক্ষাগুরু পিতৃমাতৃ আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম। শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথাই মানি চলিম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ল'লোঁ। 1 নং মাজগাঁও বালিকা প্ৰাথমিক বিদ্যালয়ৰ গুৰু উৎসৱৰ সময়ত প্ৰাতঃ সভা তেনেকুৱা কাৰ্য কৰিছে। যি দেখা পাইছোঁ হাইস্কুলসমূহে এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দেখাব নোৱাৰিব। এনেকুৱা ভিডিঅ' পাবৰ কাৰণে লাগি থাকক আৰু খোৱা বস্তু ডাকোনে ডাকি ৰাখিব লাগে। ডাকি নাখালে মাখিয়ে বীজাণু বিয়পায়। সেই খাদ্য খালে আমাৰ নানা ধৰণৰ বেমাৰ হ'ব পাৰে। আমাৰ ঘৰৰ ওচৰে পাজৰে বা বিদ্যালয়ৰ সন্মুখত নিম গছ ৰুব লাগে। এয়ে আমাক অক্সিজেন গেছ বেছিকৈ দিয়ে। আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। এটাই স্বাস্থ্যমুখী বাৰ্তাহে। এতিয়া নক'ব লাগে। যি চাকি নিজে নজ্বলাই সি আনক জ্বলাব কেনেকৈ? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে। এই কথাটো কৈছে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এইটো হ'ল এখন কিতাপ যাৰ 24টা শিক্ষক অধ্যয়ন কৰিব লাগিব। এনেকৈ আৰু এখোজ আগুৱাই গৈছোঁ আমি। এয়া সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰম্ভ কৰিছে ছাত্ৰ ছাত্ৰীসকলে। এয়া আমাৰ দৈপম হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাতঃসভাত এনেদৰে কাৰ্য কৰে।
এয়া আমাৰ দৈপাম হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাতঃসভাত এনেদৰে প্ৰাতঃসভা কৰে বা মৰ্ণিং এছেম্বলি কৰে। মৰ্ণিং এছেম্বলিত সাধাৰণতে শিক্ষক শিক্ষয়িত্ৰী যিসকল থাকে কেতিয়াবা SMCৰ সভাপতি বা বিভিন্ন সদস্যসকলো ইয়াত অংশগ্ৰহণ কৰা দেখা পোৱা যায়। এনেকৈ চাইছেনে কিমান ধুনীয়া লাগিছে। শাৰীবিলাক পোন আছে, চাৰিওফালে সমান যে বৰ্গাকৃতিৰ বনাই লোৱা দেখা পোৱা গৈছে। শপত গ্ৰহণ কৰিছে। শপত গ্ৰহণৰ পিছত একাদিক্ৰমে এটাৰ পিছত এটাকৈ কাৰ্যসূচী আগুৱাই গৈছে। সন্মুখৰ ছাৰসকল থিয় হৈ আছে। তো এটা বস্তু আমি ক'বলৈ ওলাইছোঁ, যিটো হৈছে ইয়াৰ আগতে আমি বালিকা 1 নং মাজগাঁও বালিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণৰ মৰ্ণিং এছেম্বলিৰ কাৰ্যসমূহ খুব কম সময়ৰ ভিতৰত মই দেখুৱাইছোঁ, সেইটো আৰু দৈপাম হাইস্কুলৰ যিখিনি কাৰ্য কৰা দেখা পোৱা গ'ল, ইয়াৰ ভিতৰত কোনটো ভাল লাগিছে আপোনালোকে নিশ্চয় মন কৰিব পাৰিছে। এটা বস্তু ক'ব লাগিব, LP স্কুল কিন্তু লয়াৰ প্ৰাইমাৰী বা মাত্ৰ 10-12 বছৰৰ ল'ৰা ছোৱালীহে তাত থাকে। চ' থেংক ইউ, ধন্যবাদ, ছাবস্ক্ৰাইব কৰি